এই তিনটা যদি মই আপা জন্ম দিয়াতকে তিনটা যদি মই ভাই নাইকেল ৰুলো হয় এই বয়সত মই বেছি খাৰিক পাইলো হয় তোৰে ভাল দে ভাই জীৱন তোক আপি খুৱে আছে আৰামত মোৰ একদম পুৰা ৰাজাৰ দৰে জীৱন হৈছে মই কত কাম চাম কৰিব যাব নালাগে পুৰা আৰামত ব্ৰইলাৰ মুৰ্গীৰ দৰে হৈছে খাইছো হাগিছো মোক দেখা নাই ভাই এই তিনটাকে দামৰা জন্ম দিলো এই বয়সত গেলি মই কষ্ট কৰি সিহঁতক খুৱাব লগা হৈছে এই পুৱা উঠব 9টাত মই এতিয়া গেলি সিহঁতকে খুৱাই থাকিব লগা হৈছে লাগে বা তালু চিলি তুলি গুচি গৈছে তোৰ তাকেইতো ভাই পিছে তোৰ আপিটো কি কৰে আই আৰু মই আহিছো ৰ নকলি দিওঁ নাই জাহান মাথৰ অলপ আদৰি বৰা ও তাকে তো তুমিও যদি অলপ পইচা পাতি দিও হয় তুমি আসি মই ফোন কৰি আছো ভাই দে মিলা কাপোৰ চাপোৰ গতাই বাবা তুমি কিন্তু ফোন নকৰবা ৰবা ফোন মেসেজ গতাই সব ডিলিট কর আসি ডিলিট কর একজন মাস্টার দিয়া রস তার মেসেজ গিলা ডিলিট করা হবো ইয়া তো অলপ দেরি হইব এই বুড়ারও এই বস্তি চুলটা কি বেয়া আছে সদায় এখন মাতি থৈ দে দেই কাম বন নাই এই সদায় এখানে বন সদায় মাতি থৈ দিব এই ইমান কষ্ট কৰি ফুৰিব লাগে আইও কটা মানুহ ভাগ্য ভাল এখন দৰ্জা নাই নহলে এখন দৰ্জাও দি থলা হ'ল ইয়া বহি আছ তোৰ নাৰিকলা কি চব বাবা গোটাইখন দৰ্জা কিয়া দি থৈ দিওঁ মই আহিম বুলি গম পাই বাপ্পা ঐ তোমাৰ গোটা দৰ্জা দুখন খোলাতে ভাগাত ধৰিল না আৰু তুমি মোৰ কাৰণে বেলেগ কিবা কৰবে যাও মানুহ প্ৰেমৰ কাৰণে হাত সাগৰ হাত নদী হাতৰি পাৰ হয় আৰু তোমাৰ আমাৰ ঘৰত দৰ্জা দুখন খোলাতে ভাগাত ধৰিল নীলাক না কথাটো গম পাই টানি মই কথাটো কৈছো মইতো আহিমেই জানই দৰ্জা এইখন সিদিনা খুলি থব লাগে দিলাকে দে দেউতাই তাতেনো কি হল খুলি আহিলে ইমানে গোটা ভাগাত ধৰিল না তোমাৰ আৰু বেলেগ কিবা কৰবে যাও মৰে ভুল হৈছে দিয়া আৰু ৰবা তোমাক যি মই বস্তুটো আনবা দিছিলো তুমি আনছ না সিটো বস্তুৰ কাৰণে মোক মাতছ আৰু যদি সিটো বস্তুৱে বাঢ়ি যা মোকো খেয়ে দিবা তুমি আনছো দিয়া মই সিটো বস্তু নানাকে নাথো ল এই ৰঙিয়াৰ পৰা নবাৰে দিন এই চাপ দিবাটোৰ কাৰণে মোক মাতিব লগা হৈছে কি কম আৰু বাপ্পা ঐ তুমি চাপ দিবে কেন আনি দেতে না কছ আৰু তুমি বেলেগ কিবা আনি দিবা যাৰ কাহত যোনটো আনি দিবা তুমি মোক সিটো কথা নহয় এই চাপ দিবাটোৰ কাৰণে মোক ৰঙিয়াৰ পৰা তুমি সদায় কিয় মাতিব লাগে কাষতে দোকান আছে তুমি পইচা নাই তুমি দেউতাক স্কেনাৰখন ফটো মাতি দিবা মই স্কেনাৰত মাতি দিম বাবু তোক স্কেনাৰখন মাতি দিলে তই 20 টকা মাতি দিবি তই এতিয়া মানুহটো হৈছে তোক এতিয়া মই পইচা খুজিব পাৰিম বেছিকে চাৰ দুই পেকেট দেউতা আনাটো ডাঙৰ কথা নহয় তোমাক মই আনবা দি কিনে তোমাৰ মই মৰমৰে পৰীক্ষা কৰি চালো এই মৰমৰ পৰীক্ষা দি কেতিয়াবা মই জীৱনৰ পৰীক্ষাত ফেল কৰিম গম পাইছ না এই 20 টকাৰ কাৰণে মোক খুদু ৰঙিয়াৰ পৰা 200 টকা তেল ভৰি আহিব লগা হৈছে চাপ দুই পেকেট লৈ বা তুমি কি বস্তু তুমি মোক 200 টাকাৰ উদাহৰণ দিলা আজি 200 টাকাৰ উদাহৰণ দিয়া নাই মই 200 কে সদায় যাই যাইতো বহুত পইচা যায় তোমাৰ চাপ দুই পেকেটৰ কাৰণে হে 200 টাকাটো মই এনে কিয় খেদাও তুমি চাপ দুই পেকেটৰ কাৰণে ইমান কথা শুনালা মোক আৰু ৰবাচোন তুমি যে মোৰ দেউতাক চাৰফানৰ কথা কৈছ মোৰ কি দেউতাৰ অলপ ষ্টেণ্ডাৰ্ড নাই চাৰফান বাজাব যি দোকানত তাৰমানে চাৰফানলি ষ্টেণ্ডাৰ্ড নাথে মই যি ৰঙিয়াৰ পাইছ এই দুই পেকেট যি লৈলো তাতে তাৰমানে মোৰ ষ্টেণ্ডাৰ্ড কম পাই গেল এই দেউতাক মাতাচোন দেউতাৰ লগত কথা আছে মোৰ দেউতাক মাতবা নাযাৰ বাবা আছো মাজৰে তুমি যাও অলপ ভিতৰ তোমাৰ অলপ দেৰি কথা দিম বাবা ঘৰে চৰে কেনা ভালে আছে না আছে ভালে আছে তাকে তোৰ বা আমাৰ ঘৰত আৰু বহুত বেয়া কিয়া এই পইচা পাতি অলপ প্ৰব্লেম হৈছে মোৰ কামে চামে যাব পৰা নাই না উপায় নাই এইবিলাক একদম ভাল হ'ব দক ভগৱানে ভাল কৰিব ভাল হ'ব মানে এতিয়া কোনোবা এতিয়া সহায় কৰিলে ভাল লাগিল অলপ চলপ সহায় আৰু এতিয়া কোনে কৰিব আজিৰ যুগত হেনা কথা নিজে ইনকাম কৰিব লাগিব এতিয়া মোৰো চব আপা চাপা নাই জিও এটা আপি তোমাকে এতিয়া আমাৰ নিজৰ চলি বুলি ভাবো যিহেতু তুমি আমাৰ একমাত্ৰ যোৱাই সেইকাৰণে তোনা অলপ সহায় কৰিলে ভাল লাগে দিয়াচোন তোনাই বুলি কলাক যি আপি এটাহে নহয় মানে মোৰ কথাটো মুখে দিব লাগে তুমিয়ে দিয়াচোন আমাৰ একমাত্ৰ ল'ৰা একমাত্ৰ যোৱাই এতিয়া অলপ সহায় কৰিলে ভাল আছিল নিজৰে বাইপেৰে মোক সহায় কৰিম দক এতিয়া বৰ্তমান মোৰ সেনেকুৱা এটা মোৰো অৱস্থা পইচা পাতি নাই 5000 মান নাই না নাই ঘূৰা ইমান পইচা লগত কিয় আনো ইমান পইচা লগত নানো দক দাতে মোৰ নাম্বাৰটো জিপে কৰি দিয়া
মই যে বেংকৰ চাৰ্ভাৰ বেয়া হৈছে কেনেকে মাতি দিওঁ কওকচোন এই যে 2000 টকা দে নাই ঘূৰা মই পইচা লগত আনা নাই ইমান দে 1000 টকা দে নাই ঘূৰা ইমান পইচা লগত আনা নাই এই 500 টকা আছে দে 500 টকা দে নাই বিদ্যা মাৰ কচম নাই 500 টকাও নাই মোৰ লগত মই সঁচা কথা কওঁ না আপোনাক এতিয়া 100 টকা আছে মই যাওঁতে গাড়ীত তেল ভৰাব 20 টকা হ'ব দে এই যে 5000 টকা তুমি মোক দিবে যেতিয়া তোমাৰ চাৰ্ভাৰ ডাউন ভাল হয় মই যে গাড়ী উঠি ল'ব লাগিব ঘূৰা হ'ব দে যাব দে কিবাকে আৰু ঘূৰা আমাৰ সম্পৰ্কটো অলপমান আগবাঢ়িব লাগিছিল মইতো সদায় সদায় আহিয়ে থাকো কাকে কৰা যায় মই ভাবছো অলপমান সম্পৰ্কটো আগবাঢ়াও আমাৰ আগবাঢ়া মানে 20000 টকা এটা দিবা আগবাঢ়ি যাব তাক নিজৰ কাপোৰ দিবা আৰু আগবাঢ়ব সেইটো কথা কোৱা নাই মই মানে অলপমান বেলেগ আমাৰ লাভ ভাল পোৱা সম্পৰ্কটো অলপমান মানে বাঢ়াই নিবা খুজিছো আৰু বাঢ়াই নিবা খুজিছ তোৰ কাৰণে ভাল পোৱা আৰু কি বাঢ়াব লাগে এতিয়া বাঢ়াব ইচ্ছা আছে অলপ অকত ফুৰিব চুৰিব যোৱা শ্বিলং তিলং এতিয়া আৰু বাঢ়ব চালা মই এতিয়া কেনেকে হইলো বিয়াৰ কথা পাচলি এটা হৈ কেনে বাইকাকে নিজে বাঢ়াই নিবা লাগে মই অলপমান কৈছো এনেকে ভাবিবা লাগে বিয়াৰ কথা বুলি মুস্কিলতে পড়লো মানে পুরা মই অলপমান সম্পৰ্কটো বাঢ়াই নিয়াৰ কথা ভাবছো আমাৰ জানবি মোৰে তোমাৰ সম্পৰ্ক বাঢ়ি আছে দেখো 3 বছৰ হ'ল আজি ভাল পাবা তোমাৰ মানে সেইটো এটা অলপ কিবা বেলেগ এটা ৰূপ দিবা খুজিছিলো মই বেলেগ এটা ৰূপ দিবা তুমি তোমাৰ অকলে শ্বিলঙত ফুৰিব যোৱা বেলেগ ৰূপ হৈ যাব তোমাৰ আৰু ভাল পোৱা হৈ যাব তোমাৰ তাত ডক্টে এই হেৰি মই যাওঁৱে দে একবাৰ জানবিক মাতি দিলে ভাল লাগিল মোৰ চতে জানবি আৰু কি মাতিবা লাগে কালিতো আহিবে তুমি আৰু চাল দি গৈছিলো তেতিয়া একেলগে খাব পাৰিম তই একবাৰ এতিয়া মাত দি যাবা বুলি ভাল লাগিল ঐ আপোনাৰ লগতে কথা পাতিলো আপোনাৰ লগত অলপ কথা পাতো কালি চাল দি দিলো লাগে কালি পাঞ্জাব যাওঁতেন বেয়া বাবা যা ওলা চাল চাব পৰা নৰো নহয় এটা সদায় বিয়াৰ কথা এতিয়া মই নাজানো হে আৰু 3 বছৰ এনেকে চলিতে আছোৱে মই পাঞ্জাব নহয় ৰ কালি বিয়াৰো যা আকৌ আমি বিয়াৰ কথা উলিয়ালে কি কথাটো বেলেগত দিন লৈ যায় সদায় সদায় আন বম হৈছি বুজিয়ে নাপাই না বুজি নাপায় ভাৱে ধুয়ে ক'বা নৰছো মুখি লাগছি মুখি ভাঙি যা যাৰ মুখি লাগছি ভাঙি যা অলপ পানী ছিটাই দিয়া মই ঠাণ্ডা কি করছে তো এগুলা ও মুখি লাগছি মুখি ভাঙছো কি যে এগুলা খান করি থাকে না চাউল দি খাও ও মোৰ লবা গদা 120 টকা ইনকাম হৈছে পেটলা টাপাই মই ভাবলো 200 টকা উলিয়া মাত্ৰ 120 টকা ইনকাম হৈছে মুখি লাগছি অলপ চাউল দুটামান খা দুটামান চাউল খা আৰু এটা কাম কৰতা বেলেগক মাত আজি মোৰ ইনকাম নহল কি করবে লাগে না ও এটা বেলেগক মাত মোৰ আজি ইনকাম নহল কাক মাতু মই এতিয়া কাবা এটা মাত রতে জিন্টুকে মাতু র জিন্তু নিয়া এ তুজি কলাকে খিনকে ও পাঁচা খান দিলো হে ও তাক মাতি ভাল দে চল তোমাক তাক মই 3000 টকা দিম তাক ও কি ভাই কি বুঝছ ভাই এই আনা আছো ৰ এনে আছা তাকে মই ৰাতি আহিলো ৰ তোৰ তাকে এটা কামত কি কামত তাই এই কি কামত মানে ভাই কালি এটা মোৰ কিস্তি আছে আই এতিয়া কিস্তিৰ কাৰণে পইচাও নাই তোৰ তাক অলপ পইচাৰ কাৰণে আহিলো তই তোন জানাই আমাৰ চলি এতিয়া দিনটো ঘুমে বহি থাকা আকৌ ইনকাম নকৰে তাৰ কিস্তিটো মিলাব পৰা নাই সেইকাৰণে তোৰ তাক অলপ পইচাৰ কাৰণে আহিলো কিমান লাগে এই বেছি নালাগে 3000 মান টকা হ'লেও মিলে আই 3000 ডিসকাউন্ট না খান দে মই ৰ না খান কিছিনা আইছি দে তো গটাই আপিটোৰ তাৰ পৰাই বৰ দুখ পাইছে হয় পইচা আপিটোৰ পৰাই ইনকাম কৰি আছোৱে মই নিজে এক্সট্ৰাকে এটা ইনকাম কৰি আছো কিংকে এফএক্সিআইৰ পৰা ফেক্সিয়া কি বস্তু হয় কিংকে ইনকাম কৰা কোৱাই মোকো কোৱাই ওইটো ইটো হল এটা প্ৰপ ট্ৰেডিং প্লেটফৰ্ম প্ৰপ ট্ৰেডিং এতে কোম্পানীৰ কেপিটেল ট্ৰেড কৰবে আৰু মই তাতে চ্যালেঞ্জ পাস কৰছো তাৰ পৰা $50,000 পাইছো আৰু মই তান্দৰ পইচা দি ট্ৰেড কৰো আৰু লাভ খিনি মোৰ পকেটত ভৰাই লওঁ তাৰ মানে এতে আকৌ ইনভেষ্ট কৰিব নালাগে প্ৰথমে মই নিজৰ পৰা ইনভেষ্ট কৰিছো $20 তান্দৰ মই ট্ৰেডিং কৰবে জানোতো দেখাবাৰ কাৰণে তাৰপিছত কোম্পানী মোক নিজে দিছি ট্ৰেড কৰবে তই তাৰ মানে একজন লম্পেন চাটৰ পইচা ইনভেষ্ট কৰি কেনে বহুত টকা কামাই আছা এতিয়া মোক 3 লাখ টকা মান দিছি তান্দে ট্ৰেড কৰবে আৰু এতিয়া মোক মোটামুটি 3 লাখতকৈ বেছি দিছি ট্ৰেড কৰবে তান্দে তই তেতিয়াহ'লে ইয়াৰ পৰা ভাল পইচা ইনকাম কৰি আছা এতিয়া যে ললো 3000 তই তেতিয়াহ'লে নিদিলেও হ'ব দে নিদিলেও মানে দিলেও ভাল কষ্টৰ পইচা তই টকা ইনকাম কৰিব পাৰিবি আমাৰ ভিডিঅ' ডিসক্ৰিপচনত লিংক দিয়া আছে তাতে ট্ৰেড কৰ মোৰ প্ৰমোকড ৰখালা 40 স্কোৰ কৰি কেনে প্ৰথম চ্যালেঞ্জত 40% এক্সট্ৰা ডিসকাউন্ট পা দে হ'ব দে মই এতিয়া যাই ডাউনলোড কৰো আৰু হেৰি কৰো দে মই পইচাটো দিবি দে আমি এতিয়া সমাজৰ মতে চলা মানুহ সমাজে মোক দায় ধৰব না যে দাইদাকে বিয়া নাপাতাকে আপুনি কিয় ভাই কথাতে বিয়া দিছা এতিয়া মইতো আৰু দাইদাৰে বিয়া তাৰ পিছত মই তোমাৰ বিয়াখন মাজনে তুই বাতি দিম টেনশ্যন ল'ব নালাগে
এই দাদাটোৰ কাৰণেও মোৰ বিয়াখন নহ'ব কিজানি আজি ঘৰত যে ডিচিশ্যন হ'ব দাদা সি বিয়া পাতি নে মই বিয়া পাতি কি বিয়া কৈছ নেকি না নাই খুৰা মাজনীক মাতি দিয়কচোন অলপ কথা পাতি দিয়ক এতিয়া মাজনী মাতিলে 500 টকা খুজিব মোক এই পাৰ্লাৰত যাব বোলে তুমি 500 টকাটো দিয়া মাজনী মাতি দিয়া বাৰু মই আহো দিয়ক চবে পইচাৰ কথা ক'লেই পলাই আই আৰু দুয়োকে চেঞ্জ কৰিব লগা হৈছে দুয়ো বিয়া পাতাৰ কথা আছে চেঞ্জ কৰি দিব লাগিব আজি 2 বছৰ দি সেইটো কথাই কৈছা খালি বিয়া পাতিম নিজেতো বুঢ়া হৈছে এতিয়া মই বুঢ়া হ'ব লাগিব তোৰ লগত পৰি ও তো টেনশন কিয় লৈছা সৰু মই বিয়া পাতিম নহয় পিছাই দিছো সেইটো কথা তই 2 বছৰ দি কৈছা খালি আপি চাই দিছো আপি চাই থলি নহয় বিয়া পাতিব লাগিব অ বিয়াৰ কথা সৰু তাক ডাইৰেক্ট কবৰ কাৰণে লাজ নালাগে নেকি সৰুৰে কি বুলি ক'ব বোলে জোৱাইটো বিয়াৰ কথা ক'লা ডাইৰেক্ট আকৌ লাজ চাজ নাই মই কৈছো দেখোন মোৰ সৰুক এতিয়া তোৰ লাজ তই কৈছে এতিয়া আমাৰ লাজ আছে আমি নকাও অম কথা লাজ আছে সৰুতে ঘৰ সদায় যেনিক লাজ নালাগে কিন্তু বিয়াখনৰ কথা ক'ব লাগে লাজ লাগে আই মোক মাৰাই কাটাই মোক কাট মাৰা কাটা আতে নহয় আই তই বিয়া পাতে যদি সোনকালে বিয়া পাত এতিয়া মই সৌঠা ঘৰত যাওঁ আজি মই উলিয়াব চেষ্টা কৰিম কথা যা ও মই গাড়ীখন কেনেকে বেচিবা নৰু দে এখন মোৰ সপোনৰ গাড়ী নৰু মই বেচিবা তোমাৰ সপোনৰ গাড়ীত হৱা তোমাক দিন নাহানে দেউতা আনবা দিছি পাঞ্জাব যা তুমি এনছো কি কন্টেলৰ চাউলে নাও নাখায় আমাৰ দেউতাই এ কি ক'বা মোৰ ঘৰত যে কাজিয়া লাগছে ভাইটিৰ লগত তোমাৰ তোমাৰ কাজিয়া হ'ব দে আমি হুনু মই ইচ্ছা না হৈছি ও ইৰুকে আহিলাই ও দুধ দিতেছিল নেকি না আজি চালা ধৰত কৰিব লাগিব কিবাকে মেনেজ কৰো ইয়াক কি হ'ল খুৰা কি হ'ল মানে আমাৰ ঘৰত গামুৰা আছে ক'ত গামুৰা আছে আমাৰ ঘৰত ক'ত নাই দেখোন এই ৰুমৰ ভিতৰত আছে আমাৰ কিবা হ'ব নেকি গামৰা থাকিলে মানে আমাৰ মই তোমাক কৈছিলো আমি এতিয়া সমাজৰ মতে চলা মানুহ এতিয়া গামুৰা আছে গামুৰা থাকিলে কথাটো বেয়া হ'ব না গাঁৱত বিচাৰ হ'ব কিবা হ'ব আপিটোৰ বদনাম হ'ব তুমি যাও তুমি যাও গামৰাক মাত দিলো ক'লো আমি বিয়া পাতিম বুলি তুমি যাও বাবা মই নিজৰ চলি বুলি আছো তুমি যাও তুমি যাও তোমাৰ বিয়া হোৱাৰ ইচ্ছা নাই মোক আগতে ক'ব লাগিছিল মই তোমাৰ প্ৰেমত ইমান পাগল হৈ নিগলো হৈ ঘূৰা হ'ল দিয়ক কি হ'ল ঘূৰা কিয় না কৰিছি বাটত গামুৰা আছে কি আমাৰ আপিটো বদনাম হ'ব তোমাক কি খাবাৰ তুমি পিছটো ৰাস্তা দি বলা এই বদনাম কিয় মই বিয়া পাতিম দেখোন ঘূৰা এতিয়া আমাৰ গাঁৱৰ নিয়ম বেলেগ তুমি বলা এইগিলা কি নিয়ম মই বিয়া পাতিম এই বেটি এই তুমি হা ৰাস্তাটো দেখা পাইছা ন চিধা যাবা একদম পিছফালে নাচপা এইগিলা খাল বিল আছে দেখোন ঘূৰা পালি কেনেকে যাম মই হাতী যাবা যা কি কৈ ঘূৰা দে য ওরে দা কি হল তোর ওরে দা কি হল দুই দেখা লাগি আছিল এটাতে আছে হেবগৰ পাৰ হতা আছে মই কি বেকা মেনেজ কৰি মই কেন কইছলু না এগলা করবা নালগে চুপ থাক এগলা সব তো দরিছি নৰু মই ইনকাম কৰবে নৰু মই কি বহি দিয়ে খাম মই নামিম তোৰ কাৰণে জানা কাৰণে তই আহিছি তোক মই নামিম তোৰ কাৰণে মই বিয়া পাতিব নোৱাৰিছো তই মৰি গেলি তোৰ মোৰ তাতে বিয়া দিব মই বিয়া পাতিম মোক নামেৰ ভিতৰত পাতিবি নে বিয়া পাতিম মই বিয়া সঁচাই যা সৰু কগেল বিয়াৰ কথা যা মোৰ ক'ব লাজ লাগে তোক ক'ব লাগে তোক মাৰি পেলাম তুমি তাই মই এটা কাম কৰো দে এটা কাম কৰো তই মোৰ লগত তই মোৰো কবি হ'ব না দাদা কি মই আপোনাৰ ছোৱালী বিয়া কৰিব আছো মই আপোনাৰ যোৱাই মানে মোতকে অলপ বয়সত ডাঙৰ না আপুনি আকৌ নক যোৱাই বলা আহা যোৱাই মাজনী ইয়াতে আছে আহা তই এইটো ঘৰত কে আনিলি কি এইটো ঘৰত আনিলি মোৰ সৌঠে ঘৰ কাইছো মোৰ এই সৌঠেৰ ঘৰ দেখোন মোৰো সৌঠে ঘৰ আপি কেতিয়া তোৰ মই জানত এটা মই জানোতো এটাই আৰে আপি তোৰ সৌঠেৰ ঘৰ কেনেকে হয় তোৰ সৌঠে ঘৰ কেনেকে হয় আপিটো মোৰ তাতে বিয়া দিব আপিটোক মোৰ তাতে বিয়া দিব বুলি কৈছি দুকে আহিলে মই বিয়া পাতিম তাই নহয় মই বিয়া পাতিম মই বিয়া পাতিম নহয় সৰু তই ভুল বুজিছা মই বিয়া পাতিম সৰু ভাগ্য দিয়া ভাই চেচ আজি মই কি কৰো এতিয়া এবাকে ভিতৰতে আছে আজি মোক মাৰবো বাহিৰত কিবা হাল্লা হৈছে নেকি ইয়া তাকে তো কি হরবা দাদা কি দাদা সরি জয় আপনি বাইরে না যাও প্লিজ কথা গাওয়ার মানুষকে দিয়েছি আপনার বাইরে না যাও আপনি ক্লিয়ার হইছে আল্লাহ আপনি
মই কৈছো তই মোৰ লগত বলে নৰা যুঁজবে নাইবি ইনকে আমাক দুৱে দুৱে মৰবে নালগে বুঢ়াক মাত বুঢ়াই কি কৰে সুধু ঐ খুৰা ঐ অলে শুনা অলে অলে আহক মোকে মাতি আই কোন দেখি তোৰ ৰেগুন লিবিয়া মই যাওঁ মেনেজ কৰো কিবা অলে থাইলেণ্ড কি সিয়া আপনি আগে কক আপনার আপনি কেতিয়া এটা হ্যাঁ এটা যদি জোরে তাতে কি কিংকে কি সব বিয়া দিব বিজনেস কৰিছ নেকি মই দুকলুৱে জন্ম বিবাহ মৃত্যু ভগৱানৰ হাতত মই কি জানো হা ভগৱানৰ হাতত নহয় এগিলা আপনি কছি যি কৰিব লাগে এই ভাইটি দুটা কাম কৰা দুই মিলি ল'ব যাওঁ হয় কি বকিয়া লাজ নহা কথা কয় ও কোন কি সব বুলে সব বুড়া সুরা সাবান না ঢেকিত তুলা দিকু মারি। এই তো বা কি সিয়াতে দেউতা পলো ও মাজনী তিনো বাপে পুতলা লাগছি মইতো কৈছিলো না তোৰ কাৰণে মইতো বদনামি হলো এইটো মান্য কথা বলো পলো